স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ'লৈ আৰু এতিয়া প্ৰায় 3:30 মান বাজিল আৰু থাম্বনেইল আপোনালোকে নিশ্চয় গমেই পাইছে যে আজি কিহৰ ওপৰত ভিডিঅ'টো বনাব আহিছোঁ মানে ডিম্পু দাৰ ওপৰত। ডিম্পু দাই মানে এখন বিয়াত গৈছিল বোলে, যাই কেনে মদ বিৰি চিৰি এইবিলাক খাই কেনে ডান্স কৰি আছিল। ডান্স কৰি এইটো ভিডিঅ' বৰ্তমান খুব মানে ষ্টেটাছ চবেই দি আছে যে ডিম্পু দাই এনেকুৱা মদ খায় বিৰি খায় কিবা খায় এইবিলাক তাৰমানে ডেন্স কৰি চবে ষ্টেটাছবিলাক মাৰি আছে। ভিডিঅ'টো চবতে ভাইৰেল হৈ আছে, মানে বিতৰ্ক চলিছে আৰু বেছিভাগ। আৰু এইটো ভিডিঅ'ক লৈয়ে মানে বানম বুলি আহিলোঁ। মানে ভিডিঅ'টোৰ কথা চব কৈ আছোঁ আপোনালোকক। যিসকলে ভিডিঅ'টো কৰি আছিল তেওঁলোকে কৈ আছে যে ডিম্পু দা নাচ, ডিম্পু দা মাৰ, ডিম্পু দা বিৰি টান, এইবিলাক কৈ আছে। ক্লিপটো চাই লওক আগতে। এইটোতো চালে গাইছ, মানে এইটো ডিম্পু দাক কোনো পধ্যে হ'ব নোৱাৰে। ডিম্পু দা বুলি বহুতে এইটো সমালোচনা কৰি আছে বা ষ্টেটাছ ভাইৰেল কৰি আছে, এইটো আচলতে নহয়। আৰু যিসকলে ভিডিঅ' কৰিছিল এইটো কাম কৰিব নালাগিছিল, কাৰণ এইটো ডিম্পু দা নহয়েই। যিহেতু ডিম্পু দা নাম কৈ কেনে এইবিলাক কৰাটো ভাল নহয়। আৰু যদি ডিম্পু দা এইটো কথা গম পাইছে ব্যৱস্থাটো ল'ব লাগে মোৰ মতে। আৰু বহুতে ভাবি আছিল যে এইটো ডিম্পু দা এনেকুৱা মদাপি বা এনেকুৱা বিয়া এখনত যায় মদ খাই এনেকুৱা বিৰি টানি কেনে দেয়। মই সেইকাৰণে ভিডিঅ'টো বনালোঁ। এইটো আচলতে ডিম্পু দা নহয়, কোনো পধ্যই নহয়। আৰু য'ৰ পৰা এইটো ভিডিঅ' চাই আছে প্লিজ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু ডিম্পু দাৰ এইটো ব্যৱস্থাটো লওক। নিশ্চয় এইটোৰ ওপৰত ব্যৱস্থা ল'ব লাগে। আৰু আচলতে এইটো কৰাটো ভাল নহয়। এইখিনিয়ে আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলটোত কোনোবা নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।